মোৰ নাম খাইৰুল। মোৰ এইটো প্ৰথম ভিডিঅ'। মোৰ চেনেলটোৰ নাম হৈছে বজালি ল'ৰা। তো ভিডিঅ'টো কোনো এটা টপিকৰ ওপৰত নহয়, মই মানে মোবাইল এটা কিনিলোঁ, মোবাইলটোৰ ওপৰতে হ'ব। অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। অৱশেষত মোবাইলটো আনিলোঁ। মোবাইলটো আনিব যোৱা ভিডিঅ'খিনি আপোনালোকক দেখাব নোৱাৰিলোঁ, তো এতিয়া ঘৰত আনি পেলাই আনবক্সিং কৰোঁ। মানে ইয়াত আছে বিলখন আপোনালোকক দেখাওঁ। এইখন হৈছে MS মোবাইল বজাৰ, কলেজ ৰোড পাঠশালা। তো বিল চিল বাদ দিওঁ। তো মোবাইলটো হ'ল Vivo Y12s, 3GB ৰেম, 32GB ৰোম। আৰু ইয়াতে মোৰ নাম লিখা আছে খাইৰুল আলি বুলি। মানে মই মোবাইলটো দেখি পেলাই কিবা এটা ভাল লাগিল, ৰেম বা ৰোমৰ লগত চোৱা নাই। মোবাইলটো বুকিং কৰি দিলোঁ। তাৰপিছত মোবাইলটো আহিলে, আনিলোঁ। মোবাইলটো হৈছে পেণ্টম ব্লেক। মোবাইলটো ভালেই হ'ব। চ' আনবক্সিং কৰোঁ। এতিয়া চাওঁ, এইটো মোবাইলটো ওলাওঁ। মোবাইল একদম কালাৰ দেখি পেলাই চাইন, একদম কালাৰ পেণ্টম ব্লেক, ধুনীয়া লাগিছে। মোবাইলটো মানে দোকানতে খুলিলোঁ, চালোঁ। তাৰপিছত মানে লগত দিলে কভাৰ। এইটো কভাৰ ভাল বাৰু, একদম মানে মোহাৰি দিলেও একো নহয়। এইটো থলোঁ। এইবিলাক কিছুমান বস্তু দিয়ে, ইনষ্ট্ৰাকশ্যন দিয়ে, এইবিলাক কোনোৱে নাচায়, দিলোঁ। তাৰপিছত লগত দিলে চাৰ্জাৰ, তাৰপিছত আৰু বেলেগ কিবা দিছেনে দিয়া নাই চাওঁ ইয়াতে। খোলা নাযায়, নাই থৈ দিলোঁ। এতিয়া মানে মোবাইলটো খুলি চাওঁ নেকি। মোবাইলটো খুলিলোঁ। মই তাতে এনে পেটাৰ্ণ দি পেলাই দেখাই দিছিলে, চালোঁ। মোবাইলটো ভালেই লাগিল, একদম স্মুথ। মোবাইলটো আল্ট্ৰা গেম মোড দিয়া আছে, গেমিং নহয়, চৰি। একদম তাৰে গানো শুনিব দিলে, চিষ্টেমিক গান হাবি জাবি এইবিলাক আছে। তাৰপিছত মই মানে কিছুমান শুনাৰ কাৰণে ল'লোঁ। তাৰপিছত এটা বস্তু দেখাওঁ, কেমেৰা কোৱালিটি একদম ধুনীয়া হয় বুলি কৈছে। মই চাওঁ, ইয়াতে চিষ্টেম ভিডিঅ' এটা দিছে, চাওঁ ভিডিঅ'টো কেনেকুৱা। একদম ধুনীয়া চাউণ্ড মজা। ৱাও কেমেৰা। আজিকালি আৰু মোবাইল কিনিলে মানে হেডফোনডাল লগত নিদিয়ে। আগতে মানে মোবাইলত হেডফোন দিছিলে। 5000 mAh বেটাৰী হয় মোবাইলটো। মানে মোবাইলটো বেটাৰী চাৰ্ভিচ ভালে হ'ব। Y সিৰিজ হয়, ভালে লাগিল। এতিয়া মানে
ছেটিংছত যাওঁ, ছেটিংছত গৈ এবাউট ফোন ভিভো Y12s, তাৰপিছত RAM 3GB, 32GB ROM, প্ৰচেছৰ 1.95, তাৰপাছত এণ্ড্ৰইড ভাৰ্চন 11। মোবাইলটো আচলতে মই গেম চেম খেলাৰ কাৰণে লোৱা নাই, পিছলৈ এনেই আৰু। তাৰপিছত ভাবিলোঁ মোবাইলটোৰ ওপৰতে ব্লগ এটা বনাওঁ। মোবাইলটো ল'লোঁ। মোবাইলটোত মানে এটা ভাল বস্তু আছে, পাৱাৰত ফিংগাৰপ্ৰিণ্ট, সেইটো ইয়াতো লিখা আছে ছাইড মাউণ্টেড ফিংগাৰপ্ৰিণ্ট স্কেনাৰ, আৰু হলোগ্ৰাফি গাৰ্ডিয়ান কালাৰ হয়। ভালে, এইটো মানে আজিকালি কমন চইচ কাৰণে ইয়াতে দিছে। বেছিভাগ হাই ৰেঞ্জৰ মোবাইলবিলাক মানে ছাইডতে ফিংগাৰপ্ৰিণ্ট। এতিয়া এইটো হাই ৰেঞ্জৰ নহয়, ইয়াতে দামটো লিখা আছে আপোনাৰ 13,990 টকা, কিন্তু 13,000 টকা লোৱা নাই। মোৰ ডিছকাউণ্ট কাটি পেলাই মোক দিছে ডাইৰেক্ট 11,000 টকাত। মোবাইলটো ল'লোঁ, মানে ভালেই লাগিল, একদম ধুনীয়া কোৱালিটিৰ হয়। আপোনালোকেও ল'ব পাৰে যদিহে লয়। মই ভালেই পাইছোঁ এতিয়ালৈকে, আৰু ভিভ'ৰ মোবাইল বোলে বেয়া নহয়, আৰু শুনিছোঁ, সেইটো কাৰণে ল'লোঁ। মই মোবাইলটো লৈ ভালেই পালোঁ, ভালেই লাগিলে। মোৰ চইচ নাজানো কেনেকুৱা, আপোনালোকে ক'ব। মই কিনিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে ভাল পালে? যদি ভিডিঅ'ৰ মাজত কিবা মানে ভুল ভ্ৰান্তি হৈছে মাফ কৰি দিব। আৰু মোৰ এইটো প্ৰথম ভিডিঅ', আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ওচৰত থকা বেল আইকনটো দবাই দিব। মানে মই আগত ভিডিঅ' বনাম বুলি ভাবিছোঁ। ভিডিঅ' বনালে আপোনালোকৰ ওচৰত মানে আপোনালোকৰ তাতে সোনকালে ন'টিফিকেশ্যনটো যায়, তেনেকুৱাকৈ বেল আইকনটো দবাব। আৰু মই প্ৰথম ভিডিঅ'টো বনাব পাৰিছোঁনে পৰা নাই, আপোনালোকে কমেণ্ট কৰি জনাব। মই ইমান হেৰি নহয়, মই ফাৰ্ষ্ট আজি ভিডিঅ' বনাইছোঁ, মোৰ মানে অলপ হেও লাগি আছে, কি কওঁ কি নকওঁ, সেইটো কাৰণে। আৰু মই ভাবিছিলোঁ ভিডিঅ'টো প্ৰথমৰ পৰা বনাওঁ, কিন্তু ভিডিঅ'টো প্ৰথমৰ পৰা বনোৱা নহ'ল। ঘৰৰ পৰা দোকানলৈকে যোৱা, তাৰপিছত মোবাইলটো অনা, তেনেকুৱা সেইখিনি কৰিব নোৱাৰিলোঁ, কাৰণ মোৰ আগৰ মোবাইলটো লোৱা বেছি দিন হোৱা নাই যদিও কেমেৰা কোৱালিটি ভাল নহয়। গাড়ীত গৈ থাকিলে, মানে বাইকত গৈ থাকিলে মোবাইলটো ধৰি ভিডিঅ' কৰাটো অসুবিধা হয়, সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল। দোকানত গৈও ভিডিঅ' কৰিব পাহৰি গ'লোঁ। আৰু একচুৱেলি মোৰ মানে মোবাইলটোৰ ওপৰত ভিডিঅ' কৰা সেই নাছিলে যে ফাৰ্ষ্ট কিবা এটা বেলেগ বনাওঁ, সেইটো কাৰণে। কিন্তু এতিয়া ভাবিলোঁ মোবাইলটোৰ ওপৰতে বনাওঁ। কিন্তু মই মোবাইলটো ভিভো মোবাইল আগলৈকে চলাই পোৱা নাই, কিন্তু ৰেডমি চলাইছোঁ। ৰেডমিও বেয়া নহয়, কিন্তু এইটো এইবাৰ চলাই চাওঁ কেনেকুৱা। কেমেৰাৰ কোৱালিটি ভালেই পালোঁ, কেইটামান ফটো উঠিলোঁ, একদম ধুনীয়া। আপোনালোকে মোক আগুৱাই যাবৰ কাৰণে সঁহাৰি জনাব বুলি আশা থাকিল। ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, বেল আইকনটো দবাব।